নমস্কাৰ, ৱেলকাম বেক টু মাই কুলন ৰাজ চেনেল। আজি আপোনালোকক এটা হাঁহি উঠিব লগা কথা এটা কৈছোঁ, আৰু এইটো এটা চিন্তাৰো বিষয় হৈ পৰিছে। কাৰণ এটা বস্তু কি বোলে আপোনালোকে হয়তো জানিব পাৰে, এইটো বস্তু বা হয়তো জানেই চাগে, হয়তো ছ'চিয়েল মিডিয়াত এইটো বস্তু বহুত বেছি ভাইৰেল হৈছে। কেইদিনমান আগত এজন ভক্ত এজন, তাৰমানে তেওঁ ইমান ভক্ত, সেই ভক্তজনে প্ৰধানমন্ত্ৰী, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ দামোদৰ দাস ভাই মোদীক তেওঁলোকে ভগৱান ৰামৰ লগত তুলনা কৰি তেওঁৰ মূৰ্তি বনাব, বিহাৰত মূৰ্তি বনাব আৰু কিমান 120 একৰ মাটিত তেওঁ ডাঙৰ মন্দিৰ এটা বনাব। তো তেওঁ তাৰমানে দাবী কৰি আছে ইয়াৰ কাৰণে, বা ভাৰত বা বিহাৰ চৰকাৰে ইয়াৰ কাৰণে ফাণ্ড ৰেইজ কৰি যাতে কাম এয়া কৰিব, মূৰ্তি তাৰমানে ডাঙৰ মন্দিৰ বনাব, ভগৱান ৰামৰ হৰ হৰ মোদী বুলি কয়, ডাঙৰ মন্দিৰ বনাব। তো এইটো এটা বস্তু, এটা সৰু কথা এটা ক'ব বিচাৰিছোঁ। ইয়াৰ ভিতৰত কেইটামান বেছিক কেইটামান কথা ক'ব ওলাইছোঁ, যিহেতু আমাৰ ভাৰতবৰ্ষৰ কথা। তো এইখিনি বস্তু কি ধৰণে কাম হ'ব বা কি হ'ব, আৰু এইটো বস্তু কিয় হ'বলৈ গৈ আছে, কিয়ৰ কাৰণে এইটো বস্তু হৈ আছে, তো এইটো সকলো বস্তু এবাৰ বহুত বেছি নহয়, সৰু সৰু পইণ্ট কেইটামান ক'ম। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈ। যিজন মানুহে যে কৈ আছিল কেইদিনমান আগতে নিউজত বৰকে আহিছিল, সেই মানুহজনে কৈ আছে যে নৰেন্দ্ৰ মোদী ভগৱান ৰামৰ অৱতাৰ, যেনেকৈ কল্কি অৱতাৰ লৈ শ্ৰীকৃষ্ণ অহাৰ কথা হৈছে, যেনেকৈ ইয়াত বাঢ়ি যাব, কি বুলি কয়, ইয়াতে অধৰ্ম বাঢ়ি যাব, সেই বাঢ়ি যোৱাৰ পিছতে ইয়াতে কল্কি অৱতাৰ লোৱা কথা আছিল। তো ভগৱান ৰাম তাৰমানে নৰেন্দ্ৰ মোদীক এয়া কৰা হৈছে, কি বুলি কয়, কল্কি অৱতাৰৰ লগত তুলনা কৰা হৈছে, বা শ্ৰীৰামৰ লগত তুলনা কৰা হৈছে। আৰু তেওঁ এখন প্ৰেছ মিট কৰিছে, আৰু সেই প্ৰেছ মিটত তাৰমানে কি কৰিব, আৰু সোণৰ মূৰ্তি বনাব বোলে, সেইটো তাৰমানে নৰেন্দ্ৰ মোদীতে সোণৰ মূৰ্তি বনাব। তো সেইটো এটা তেওঁলোকে সেয়া এখন মিটিং পাতি পেলাই কৈছে যে সোণৰ মূৰ্তি এটা বনাম, এনেকুৱা ধৰণৰ সেয়া দিব, ইমান একৰ মাটিত মন্দিৰ বনাব, ভগৱান নৰেন্দ্ৰ মোদী তাৰমানে মূৰ্তি বনাব। তো বস্তুটো সেনেকুৱা ধৰণৰ। এতিয়া কথাটো কেনেকুৱা ধৰণৰ, এতিয়া এই ঘটনাটো হৈছে বিহাৰত, আৰু বিহাৰত আপুনি চাব গ'লে বিহাৰত 61.80%, টোটেল বিহাৰৰ লিটাৰেচি ৰেট হ'ল 61.80%। তাতে মেল হ'ল 71.2% আৰু ফিমেল হ'ল 51.50%। এয়া হ'ল বিহাৰৰ লিটাৰেচি ৰেট। তো ভাবি চাওক, বিহাৰ তাৰমানে লিটাৰেচি ৰেটৰ একেবাৰে লৱেষ্টৰ পৰা আহে, আৰু বিহাৰত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ইণ্ডিয়াৰ অল ষ্টেটৰ একেবাৰে তলৰ পৰা টপ বুজিছে, তলৰ পৰা টপ হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ, আৰু লিটাৰেচি ৰেট ইমান বেয়া, আৰু তাতে পাৰ কেপিটা ইনকাম আৰু বেয়া। তো বিহাৰখন তাৰমানে ইমানেই পিছ পৰি আছে। এই পিছ পৰাৰ মূল কাৰণ হ'ল এইবিলাক। তো মোদীক ভগৱান বনোৱা, অমুক বনোৱা, তমুক বনোৱা, তাতে ৰাস্তা এনেকুৱা, ৰাস্তা চুৰ কৰি লৈ যোৱা, কিবা চুৰ কৰি লৈ যাওক, আপোনালোকে নিউজত দেখা পায়, ৰাস্তাই ৰাতি গায়ব হৈ যায়, পানী টেংকি ৰাস্তাত গায়ব হৈ যায়, মস্ত ৰাস্তাটো গায়ব হৈ গ'ল, দলঙে গায়ব হৈ গ'ল। তো এনেকুৱা ধৰণৰ বিহাৰৰ তাৰমানে কণ্ডিশ্যন চলি আছে। বিহাৰ এনেকুৱা ধৰণৰ বস্তু, এনেকুৱা ধৰণৰ বিহাৰক বেয়া পোৱা নাই। বিহাৰৰ যিবিলাক কৰ্ম আছে, সেই কৰ্মবিলাক তাৰমানে আজিও এনেকুৱা। বিহাৰৰ যিহেতু 5 বছৰে যিটো মুখ্যমন্ত্ৰী হৈ গৈ, যিখন চৰকাৰ গৈ আছে, বা বিজেপি চৰকাৰ হওক, বেলেগ চৰকাৰ, যিকোনো চৰকাৰে নহওক, যেনেকৈ গৈ আছে, এই গৈ থাকি যিখন তাৰমানে খণ্ড চলি আছে, সেইকেইটা মানুহে ঘূৰি পকি আছে। মানুহে কয় যে চৰকাৰ চেঞ্জ হ'লে কাম হ'ব, চৰকাৰ চেঞ্জ কেতিয়াও নহয়, মানুহ সেইকেইটাই থাকিব, কেৱল নামটো চেঞ্জ হ'ব। বিজেপি ঠাইত কংগ্ৰেছ আহিব, কংগ্ৰেছ বিজেপি আহিব, তাত আম আদমি আহিব, কোনোবা আহিব, এইকেইটা মানুহ এইকেইটাই থাকিব। আগতে যেনেকৈ ৰজা মহাৰজা, যেনেকৈ এটা পৰিয়ালৰ মানুহে ৰজা হৈ যাই থাকিব, সম্ৰাট হৈ যাই থাকিব, এনেকুৱা মানুহ হৈ যাই থাকিব, তাতে বেলেগ মানুহ নাপায়। তো বিজেপি বুলি নহয়, ভাৰততো সেইটোৱে চলি আছে। তাৰমানে যিমানে যি নহওক, যেনেকৈয়ে নহওক, সেইকেইটা মানুহে ঘূৰি ফুৰি থাকিব, মানে চকীখন এৰা নিদিয়ে, পাহাৰটো এৰা নিদিয়ে। বস্তুটো সেনেকুৱা ধৰণৰ। মানুহবিলাকে এনেই কয় যে মোৰ বংশৰ মানুহ এয়া নকয়, মোৰ বংশৰ মানুহে চাকৰি নাই, এয়া মন্ত্ৰী নহয়, কিবা নহয়। সেইকেইটা মানুহে গিনি চুনি সেইকেইটা মানুহে থাকিব। এতিয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদটো আমি ভগৱান ৰূপত বনাইছে, তাৰমানে যিসকল অন্ধভক্তসকলক ভগৱান ৰূপত বনাইছে। এই প্ৰধানমন্ত্ৰীৰ মানুহজনক অন্ধভক্তবোৰে এনেকুৱাকৈ বনাইছে যে তেওঁ ভগৱান, তেওঁ নাথাকিলে তাৰমানে পৃথিৱী ধ্বংস শেষ।
এনেকুৱা ধৰণৰ বস্তু বনাই দিছে। মানে কথাটো কেনেকুৱা ধৰণৰ, এতিয়া প্ৰধানমন্ত্ৰী যিজন প্ৰধানমন্ত্ৰীৰ পদটো আছে, এই প্ৰধানমন্ত্ৰী পদটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ্টিকেল 75 আধাৰত প্ৰধানমন্ত্ৰী পদটো দিয়া হয়। প্ৰধানমন্ত্ৰী পদটো এই আৰ্টিকেল 75 বহিয়াত দিয়া হয়। ভগৱানৰ পদটো আৰ্টিকেল 75 দিয়ে নেকি? তেতিয়াতো নিদিয়ে। চাওক, ভগৱান ভগৱানেই, যি ভগৱানকে নামানক, যিজন ওপৰত যিজন আছে সেইজনেই। তাৰে তলত কাকো তুলনা কৰি মানুহজনে এনেকুৱা কাম কৰিছে, এনেকুৱা কাম কৰিছে, তেওঁক তুলনা কৰি আমি ভগৱান বনাই দিম, কিবা বনাই দিম, এইবিলাক চাওক, যিজন মানুহে এইটো কাম কৰিছে তেওঁলোকৰ এই বস্তুটো বেয়া আছে। চাওক, বিহাৰখন ইমানেই পিছ পৰিছে, বিহাৰখনে এইবিলাক বস্তু চিন্তা কৰিব লাগে। তাৰ শিক্ষা কেনেকুৱা আছে, শিক্ষাটোৰ কথা চিন্তা কৰিব লাগে, স্বাস্থ্যৰ কথা চিন্তা কৰিব লাগে। আৰু তাতে বিহাৰৰ আমি বস্তুটো পায়ে থাকো যে বিহাৰৰ হেল্থ মিনিষ্টাৰজন কেনেকুৱা হয়, দেখিছে নহয়, নীতিশ কুমাৰৰ পুতেক বিহাৰৰ হেল্থ মিনিষ্টাৰ, এজন হেল্থ মিনিষ্টাৰ। বাকী কি হওক, মাথা যিয়ে নহওক, তেওঁ হেল্থ মিনিষ্টাৰ কি এনেকুৱা হেল্থ মিনিষ্টাৰ, তো বস্তুটো সেনেকুৱা ধৰণৰ। আৰু হেল্থৰ ওপৰত ধ্যান দিব লাগে, ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত ধ্যান দিব লাগে। মেইন বস্তু আমি কেৱল যেনেকৈ নহয়, আমি ফকাছত আহিব লাগে, নিজৰ ফকাছত আহিব লাগে। আমি অন্ধভক্ত হয়, আমি এইটো কাম কৰিব লাগে, এইটো কাম কৰিলে আমাৰ কাম দিব লাগে, মোক চাকৰি থাকক নাথাকক, কিবা হওক, যিয়ে নহওক, যি ধৰণৰে কাম নহওক, বাছ মোক কেৱল অন্ধভক্ত হ'ব লাগে। মই যিয়ে নহওক, তেওঁ যদি কয় সূৰ্য পশ্চিম ফালে উদয় হৈছে, প্ৰধানমন্ত্ৰীয়ে যদি কয় সূৰ্য কালিৰ পৰা পশ্চিম ফালে উদয় হ'ব, আমি সকলোৱে মানিবলৈ বাধ্য যে সূৰ্য পশ্চিম ফালে উদয় হ'ব। তাতে তাৰমানে চাইন্স নাই, বুজি পাইছে? তাতে তাৰমানে চাইন্স নাই। তো এনেকুৱা ধৰণৰ। তো প্ৰধানমন্ত্ৰী এতিয়া বাকী বাদ দিয়ক, সেইটো হৈ গ'লো, বিহাৰখন কেনেকুৱা কি। মেইন বস্তু আমি প্ৰধানমন্ত্ৰী কেনেকুৱা ধৰণৰ বনাই দিছে। পুষ্পাখনত যেনেকৈ শাৰী চাৰী পিন্ধি পেলাই পুষ্পা যেনেকৈ আলু অৰ্জুনে নাটক কৰিছিল, এক্টিং কৰিছিল, প্ৰধানমন্ত্ৰী মোদীয়ে সেইটো বনাই থৈ দিছে। অলপতো চেঞ্জ কৰক ভাই, ভগৱান বনাইছে, অলপতো চেঞ্জ কৰক, যিয়ে নহওক। বাকী দিছে, ধনু দিছে, কাৰ দিছে, বা পিছফালে দিছে, মুকুট পিন্ধাইছে, সকলো দিছে, কিন্তু শাৰীখন মতা মানুহ দাড়ি আছে, কিবা আছে, শাৰীখন দি থৈ দিছে। শাৰী পিন্ধে নেকি? ধুতি দিয়ক, কিবা দিয়ক, এইবিলাক দিলেও ভাল দেখে, কিন্তু শাৰীখন পিন্ধাই পেলাই ধনুডাল দি থৈ দিছে। এইটো তাৰমানে ক'তে আনিছে কনচেপ্টটো? পুষ্পা মুভিখনৰ পৰা আনিছে। চাওক, কাম কৰক, প্ৰশ্ন কৰক, নেতাক প্ৰশ্ন কৰক। নেতা হ'ল প্ৰশ্ন, আমি প্ৰশ্ন কৰিব, আমাৰ অধিকাৰেই আছে প্ৰশ্ন কৰা। কাম নহ'লে প্ৰশ্ন কৰা। আজি সমগ্ৰ ভাৰতবৰ্ষত স্কুলৰ কি ব্যৱস্থা হৈছে, চৰকাৰী স্কুলৰ? আপোনালোকে নিউজত পায়ে, নিউজততো নাপায়েই, ছ'চিয়েল মিডিয়াত পাব এইবিলাক বস্তু কেনেকুৱা হৈ আছে। সেইবিলাক বস্তু গুৰুত্ব দিব লাগে। এইবিলাক বস্তু ভগৱান নৰেন্দ্ৰ মোদীক ভগৱান বনাইছো, ভগৱান বনাই ৰামৰ অৱতাৰ দিছো, দি পেলাই তাৰ মন্দিৰ বনাম। কি হ'ব সেইটো বনালে? সোণৰ মূৰ্তিটো বনালে কিমান হ'ব? তাতে কিমান কোটি টকা খৰচ গুচি যাব? সেইখিনি টকাৰ কেইখনমান স্কুল বনাওকচোন। সেইখিনি টকাৰ যিখিনি উঠি অহা যুৱক যুৱতী আছে তেওঁলোকৰ কৰ্ম সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰক। চাকৰি নাপালেও বেলেগ ব্যৱসায়ৰ কাৰণে তেওঁলোকক সহায় কৰক সেইখিনি পইচাৰে। এইবিলাক কাম। মূৰ্তি বনাইছে, তেওঁ গুচি যাব, পদ এৰি গুচি যাব। এনেকুৱা নহয় যে তেওঁ থাকি যাব, গুচি যাব। আকৌ বেলেগ এটা আহিব, আকৌ সেইটোক এদিন প্ৰধানমন্ত্ৰী বনাব। প্ৰধানমন্ত্ৰী আকৌ সেইটো কাৰোবাৰ কাৰণে ভগৱান হ'ব। অটল বিহাৰী বাজপেয়ীতো আছিল, ভগৱান আছিল নেকি? লাল বাহাদুৰ শাস্ত্ৰীওতো আছিল, ভগৱান আছিল নেকি? জৱাহৰলাল নেহৰুতো আছিল, ভগৱান আছিল নেকি? নাই, এইবিলাক মানুহ হয়, এইবিলাক গুচি যাব। জন্ম লৈছে যদি গুচি যাব। এইবিলাক ভগৱান বনাই, এইবিলাক মাথাত সোমাই কাম নাই। যিমানে যি নহওক, এইবিলাক অন্ধভক্তৰ পৰা এইবিলাক যিবিলাক আৰু যিবিলাক মানুহে প্ৰেছ মিট পাতে ভগৱানক বনাইছে, কিবা বনাইছে, এইবিলাক আপোনাৰ ৰিপৰ্টৰ বিলাক প্ৰশ্ন কি চাব? মই ৰিপৰ্টাৰখিনি প্ৰত্যেকটো বস্তুতে আমি অমুক কৰিছো, তমুক কৰিছো, ৰিপৰ্টাৰে অমুক প্ৰশ্ন কৰিছে, তমুক প্ৰশ্ন কৰিছে। আপুনি প্ৰশ্ন কি কৰিছে সেইটো ক'ব। আপোনালোকৰ কাম হ'ল প্ৰশ্ন কৰা, নেতাক প্ৰশ্ন কৰা, বা কাৰোবাক বিষয়া কৰ্মচাৰীক প্ৰশ্ন কৰা। আপোনালোকে প্ৰশ্ন কি কৰিছে সেইটো প্ৰশ্ন কৰিছে। এয়া প্ৰশ্ন কৰিছে, কিমান মূৰ্তি বনাব, কিমান টকাৰ বনাব, কিমান একৰ মাটিত মন্দিৰ বনাব, কোনে সীতা কাটিব, কোনে ভূমি পূজন কৰিব, এইবিলাক প্ৰশ্ন কৰে। এইবিলাক ৰিপৰ্টাৰে এনেকুৱা প্ৰশ্ন কৰে। আপোনালোকৰ কি মাইণ্ডত একো অহা নাই নেকি? এইবিলাক বস্তু ৰিপৰ্টাৰ হ'ল বুলি মই কি ৰিপৰ্ট কৰিব যাম? আপোনাৰ মাইণ্ডটোত একো খেলা নাই, বিহাৰৰ মাইণ্ডটোত একো খেলা নাই। এইটো বিহাৰ বুলিয়ে নহয়, গোটেই ইণ্ডিয়াতে এইটোৱে চলি আছে, সকলোতে চলি আছে, আমাৰ অসমতো এইটোৱে চলি আছে। আপোনালোকে প্ৰশ্নই কৰে এনেকুৱা ধৰণৰ, যাতে তেওঁলোকে সেইটো আমাৰ যাতে সেইটো বস্তু নিউজত গুচি যায়। যিটো বস্তু ঘটনা চলি থাকে সেইটো যাতে লং লাষ্টিঙৰ কাৰণে সেইটো ভাইৰেল চলি থাকে। আমি প্ৰশ্নই কৰে এনেকুৱা, প্ৰশ্ন কৰে। কাৰোবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যদি ভগৱান মন্দিৰ বনি আছে, সেই মন্দিৰ বনি থাকোঁতে আপোনালোকে প্ৰশ্ন কৰক, এইটো কিয় বনাইছে, কিহৰ কাৰণে?
আমাৰ হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ এনেকুৱা, এইটো এনেকুৱা, এইবিলাক প্ৰব্লেম দেখাই প্ৰশ্ন কৰক। আপুনি কৈছে ইমান টকাত ইমানখিনি হ'ব, কিমান সোণৰ কি মূৰ্তি হ'ব, কোনে ভূমি পূজন কৰিব, কি কৰিব, এইবিলাক প্ৰশ্ন কৰে নেকি? এনেকুৱা ধৰণৰ প্ৰশ্ন। তো বেছি দিন নাই আমাৰ ভাৰতবৰ্ষখন বৰবাদ হ'বৰ কাৰণে, এইবিলাক অন্ধভক্তৰ কাৰণে। চাওক, ভক্ত হ'ব লাগে, অন্ধ হ'ব নালাগে। চকু মিছা, বেয়াটো দেখিলে বেয়াটো ক'ব জানিব লাগে। যিটো বেয়া হৈছে সেইটো বেয়াটো কওক। চাওক, পাৰ্টি কোন হয় কি হয় সেইটো বাদ দিয়ক। আপুনি বেয়া পাইছে ন, ৰাস্তাটো বেয়া হৈছে ন, প্ৰশ্ন কৰক কিয় ৰাস্তাটো বেয়া হৈছে। আৰু সেই সোণৰ মূৰ্তি বনাব, 1 একৰ মাটি মন্দিৰ বনাব, সেইবিলাক পইচা ক'ৰ পৰা আহিব? আপোনাৰ মোৰ টেক্সৰে পৰা আহিব। কাৰ টেক্সৰ পৰা আহিব? আপোনাৰ টেক্সত, মোৰ টেক্সত, এইবিলাকৰ পৰাতো আহিব। ক'ৰ পৰা যাব? তো এইবিলাক বস্তুত প্ৰশ্ন কৰক, জনসাধাৰণে প্ৰশ্ন কৰক। ছ'চিয়েল মিডিয়া শিকা নাই, কাৰণ ৰিপৰ্টাৰখিনিতো কাম নাই ছ'চিয়েল মিডিয়া, সেইটো কাৰণে ছ'চিয়েল মিডিয়াত প্ৰশ্ন কৰক যে কিহৰ কাৰণে কৰি আছে। কোন মাথা নাইকিয়া মানুহ এইবিলাক, কোন মাথা নাইকিয়া মানুহ মন্দিৰ বনায়, ভগৱান বনায়, কিবা বনায়। তো ভিডিঅ'টো মাইণ্ডটো বেয়া হৈ গ'ল, হাঁহিও উঠছে কথাটো, খঙো উঠছে, লাজো লাগছে। তো বস্তুটো সেনেকুৱা ধৰণৰ। এতিয়া আপোনালোকে চাই থাকক, চেনেলটো চাই থাকক, ভিডিঅ'টো চাই থাকক, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভাল পালে লাইক কৰিব। তো আজিৰ কাৰণে ইমানখিনিয়ে। জয় হিন্দ।